তো হে গাইজ ওয়েলকাম বেক টু মাই ব্লগছ। তো এয়া হৈছে তো আজি হৈছে স্পেচিয়েল দিন আৰু এয়া হৈছে আটাইবিধ দালি মুগ মচুৰ যি আছে গোটেই এয়া চাওক এয়া ধুই থকা হৈছে এয়া ইয়াৰ পৰা আপোনালোকে কি কৰি চাই থাকক আৰু এয়া হৈছে মানে আৰু বেতৰ গাজা আনিব যাওঁতে গম পাইছোঁ আৰু কি হৈছে যোৱাটো সম্ভৱেই নহয় কাৰণ কিয় পানী হৈছে আৰু এইবাবে বেতৰ পাতে আনিছে বেতৰ গাজা নাপালোঁ মানে পাইছিলোঁ কিন্তু পানী হৈছিল সেইকাৰণে আৰু এতিয়া আপোনালোকে এণ্ডকলৈকে চাই থাকক স্কিপ নকৰাকৈ আৰু আইতাই ইয়াতে পায়স বনাই আছে আৰু মই তেতিয়া সেইখিনি সময়ত মই স্কুলত আছিলোঁ সেইবাবে মায়ে ভিডিঅ'টো কৰিছে চাই থাকক আৰু এয়া এতিয়া পায়স বনাই আছে তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এয়া দালি ধুই হৈ গ'ল আৰু ইয়াতে বেতৰ কুঁহিপাত দিছে আৰু তিতা লগাৰ বাবে শেৱালি ফুলৰ পাত দিছে চাওক ইয়াতে আৰু ভগৱানক প্ৰসাদ আগবঢ়োৱা হৈছে কাৰণ কিয় ভগৱানৰ আশীৰ্বাদবিহীন একো নাই আৰু এয়া আইতাই আমাৰ চব্জি কাটিছে চাওক আৰু এয়া আৰু আইতাৰ আগতে ফকাচ কৰি লওঁ এয়া চাওক আৰু এয়া আমাৰ মায়ে দালিৰ পেষ্ট বনাই এয়া বৰা বনাইছে খাই মজা লাগে আপোনালোকে বনাব তো এতিয়া আমি মামুনি আছে ইয়াতে আৰু আমাৰ মায়ে ইয়াতে সেই বনাই থৈছে এইটো মই খাই আহিছোঁ ক'ব বুলিবা লাইক সাবস্ক্রাইব আমার এতে পূজা চলি আছে এতে মামা আজি বার্থডে সেইকাৰণে কিবা বানি আছে আৰু এই হৈছে মাছৰ ডিমাৰ বৰা কিন্তু মই খাই আহিছোঁ আৰু এতিয়া চবে গমেই পাই দৈন্তা মতা কাৰণে মা আৰু দি আছ মানে চৰি মতা কাৰণে মা আৰু দি আছ আৰু ইয়াতে আমাৰ যিহেতু বাৰ্থডে আজি সেয়া চাওক চবে কাম কৰি দিছে চব জোগাৰি হৈছে আজি এতিয়া কিবা আচপ পাবলে সিহঁতি বাদ দিব চাওক চুপাৰমেন হে গাইজ আজি হৈছে যিহেতু 4 তাৰিখ আৰু আজি হৈছে মঙলবাৰ তো সেইবাবে মা আৰু মই হনুমান মন্দিৰলৈ যাই আছোঁ আৰু সেইও আছে আজি কি বুলি কয় হেৰি মা আছে আমাৰ আৰু আমি যাই আছোঁ হনুমান মন্দিৰ কাৰণ কিয় পাপা আজি বাৰ্থডে সেইবাবে আৰু কিবা এটা ছাৰপ্ৰাইজ প্লেন কৰিছোঁ আপোনালোকৰ লাষ্টত দেখাম কি মা মৰো এতিয়া বলক আমি হনুমান মন্দিৰলৈ যাওঁ আৰু আপোনালোকক কৈছোঁ যে পাপা জেউঠাত আমাৰ সেই আছিল মানে পাপা জেউঠাত মই পকতে ভালকৈ ভিডিঅ'খিনি কৰিব নোৱাৰিলোঁ কাৰণ কিয় যেতিয়া আছিল কি বুলি কয় মানে মই পঢ়ি আছিলোঁ মায়েও কাম কৰিছিল আৰু সেই পাপাহঁত ভাত খাই থকা সময়ত মই দেখাব নোৱাৰিলোঁ সেইবাবে ক্ষমা কৰিব এতিয়া ভিডিঅ'টো সেইখিনি ক্লিপ লগাই দিম তো বলক এতিয়া ইয়াৰ পৰাই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ হেৰি যাম না এতিয়া এইটো আমাৰ মানে হেল্ল' মত কৰি ডাঙৰ অলপমান মই 1 বছৰ ডাঙৰ দে বাই 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 আমাৰ লগতে খেলা খেলবা যায় কেতিয়াবা তো বলক এতিয়া যাওঁ আমি আৰু ইয়াতে কপিৰাইট লাগিব বাবে মই ইয়াতে মানে সেই মিউট কৰি দিছোঁ আৰু ইয়াতে বলক এইটো হনুমান মন্দিৰ আমি হনুমান মন্দিৰত আহিছোঁ আৰু মা ইয়াতে চাকি আৰু সেই চাকি নহয় ধূপ আৰু সেন্দুৰ লৈ আছে চাওক আৰু এতিয়া আমি যাওঁ তো বলক আমি এতিয়া যাওঁ আৰু মন্দিৰত মানুহৰ ফিজ চাওক 1.5 লাখ কৰোৰ মানুহ আছে ভাই আৰু ইয়াতে এয়া তাৰ পৰা জুম চাওক
আমি এতিয়া দিছোঁ চাকি জ্বলে ভাবি চাওক কিমান দেৰি লাগিব আৰু এতিয়া কিবাকে তই বুকৰ হাত পাত কিবাহে লাগিছিল কিবাকে আমি হনুমান মন্দিৰৰ পৰা ঠেকাই নাকাই কিবা কৰি ঠেকাই বোকা মাৰি কিনে মই আহি পাই গ'লোঁ আমি এতিয়া ছাৰপ্ৰাইজটো লওঁ আৰু আমি সেই ৰাস্তাত লাগিছোঁ কপিব পাৰি অলপমান মোবাইলটো কাৰণ আমাৰটো চেমচাং নহয় বলক যাওঁ আৰু সেই ছাৰপ্ৰাইজটো ল'লি ছাৰপ্ৰাইজ নাই দেখাওঁ মানুহজনক দেখাম এয়া আমি চাওঁ এইটো হৈছে ছাৰপ্ৰাইজটো কিন্তু আপোনালোকক নকওঁ কি ছাৰপ্ৰাইজ আপোনালোকে এণ্ডকলৈকে চাই থাকক এতিয়া আমি মুনকো লৈ ল'লোঁ এইটো আৰু এতিয়া আমি যাইছোঁ আমাৰ ঘৰলৈ বলক তুমি কথা কথা ক মোৰ লাহে লাহে কৰিছোঁ কাৰণ আমাৰ পাপাই আহি পাইছে সেইবাবে আৰু মই ইয়াতে ফ্লেছ লাইটটো অন কৰি দিছোঁ তো ইয়াতে আমাৰ মায়ে চাকি কাৰণটো কেণ্ডেল জ্বলাই ফুক মাৰিব নাপায় সেইবাবে আমাৰ মাইকে এই চাকি জ্বলাব আৰু পাপাক এনেহেন ছাৰপ্ৰাইজ দিম আপোনালোকে পাগলা হৈ যাব আৰু মই কেমেৰাটো মনে মনে অন কৰি থৈ দিম কাৰো গম নাপাকে আৰু ই গম পাব মায়ে গম পাব আইতা গম পাব মই গম পাম পাপাই গম নাপাব আৰু বলক এতিয়া সেইভাগে কি কি বাজি চলিছে তো বলক আমি এতিয়া আমাৰ পাপাৰ মানে কাম চুপ চুপ মামা ইয়াৰ বন্ধ কৰ মোৰ পাপাৰ ছাৰপ্ৰাইজটো কি এটি আমাৰ ক্লিঅ হৈছে তো এতিয়া বলক আমি সেই কৰোঁ বলক আমি সেই কৰোঁ কেকটো এতিয়া দেখাওঁ আপোনালোকক ছাৰপ্ৰাইজটো সিহঁতে আৰু এটা ছাৰপ্ৰাইজ দেখাইছোঁ মোৰ লাহে লাহে কৰিছোঁ কাৰণ আমাৰ পাপাই আহি পাইছে সেইবাবে আৰু মই ইয়াতে ফ্লেছ লাইটটো অন কৰি দিছোঁ তো ইয়াতে আমাৰ মায়ে চাকি কাৰণটো কেণ্ডেল জ্বলাই ফুক মাৰিব নাপায় সেইবাবে আমাৰ মাইকে এই চাকি জ্বলাব আৰু পাপাক এনেহেন ছাৰপ্ৰাইজ দিম আপোনালোকে পাগলা হৈ যাব আৰু মই কেমেৰাটো মনে মনে অন কৰি থৈ দিম কাৰো গম নাপাকে আৰু ই গম পাব মায়ে গম পাব আইতা গম পাব মই গম পাম পাপাই গম নাপাব আৰু বলক এতিয়া সেইভাগে কি কি বাজি চলিছে তো বলক আমি এতিয়া আমাৰ পাপাৰ মানে কাম চুপ চুপ মামা ইয়াৰ বন্ধ কৰ মোৰ পাপাৰ ছাৰপ্ৰাইজটো কি এটি আমাৰ ক্লিঅ হৈছে তো এতিয়া বলক আমি সেই কৰোঁ বলক আমি সেই কৰোঁ কেকটো এতিয়া দেখাওঁ আপোনালোকক ছাৰপ্ৰাইজটো সিহঁতে আৰু এটা ছাৰপ্ৰাইজ দেখাইছোঁ আৰু এইটো হৈছে কেকটো চাওক আৰু নাজনো এইডাল কি প্লাষ্টিক দি দিছে
চাওক একদম ধুনীয়াকৈ হৈছে অলপমান হৈছে ইয়াতে হেপী বাৰ্থডে লেখা আছে চাওক আৰু এতিয়া মই মনে মনে ৰাখি থৈ দিম মোবাইলটো ব'লা আৰু এই কেকটো বনাইছে আমাৰ এটা পাই মানে আগতে আমাৰ লগত একেলগে ভাৰত থকা আছিল একেলগে মানে সেনেকৈ নহয় আৰু এয়া তেওঁৰ কাৰণে বহুত ধন্যবাদ আৰু সৰুকৈ বনাইছে সেইকাৰণে ধন্যবাদ দিছোঁ আৰু সেই কি বুলি কয় তেওঁ ক্ৰেডিটটো তেওঁৱে পায় কাৰোবাক লাগিলে মোক হোৱাটছএপত কৈ দিব মই দি দিম যি মোৰ চিনাকি আছে কাৰোবাক কেক যদি বনাব লাগে 1-2 দিনত ডেলিভাৰী দিব চাওক পাপা এতিয়া আহিছে মই পাপা এতিয়া আহিছে মই মাতি আছোঁ ৰ'ব 1 মিনিট ৰ'ব স্পিকারটো কি বল স্পিকারটো আলাটো আমার স্পিকারটো সি কোনটো গাছ কোনটো না লম্বাটো লম্বা যেটা যে লম্বাটা আছিল দেখটো এটি নসলা হলি কেবা নসলা হলি কি বা হলো কোন জায়গা আছে এই মাত্র Ali, olapna. Mas Arjun. जल्दी है Happy birthday to you. Happy birthday to you. Ani. Anso kok kita ba? Moyak na ako. Apala mo mo di shoot. Hindi mo di shoot mo siya di shoot. Apala mo. Sige daw na kay. Apala mo. Mission passed. আৰু এতিয়া পাপাই কেক নাকাটা হৈছে কিয় বা So kiba কেক ইমান কষ্ট কৰি তৈয়াৰ কৰি মই বাবাক মানলো যাওক আমি গোটেই কাটা বাবাক মানলো যে কেকটো কাটা মানে কাটা চবে Happy birthday to you. Happy birthday dear papa. Happy birthday to you. পাছত ভাতৰ কাহি আৰু আগত কেক চাওক পুৰা ক্লিয়াৰ দেখাবে আৰু মই RCB ফেন দিওঁ জাৰ্চিও পিন্ধি আছোঁ
আৰু আপোনালোকে ভাবিব পাৰে কি মানে দুদিন ভিডিঅ' কৰিছে একদিন হৈছে বাৰ্থডে আৰু একদিন বাৰ্থডে নহয় একদিন হৈছে জেউঠা মানে প্ৰথম দিনা মানে জেঠ মাহত যোনে জন্ম হয় কোনে তেতিয়া হয় মানে কিছুমানে পাতে আৰু কিছুমান নাপাতে জেউঠা জেঠ মাহত যোনে জন্ম হয় মানে বহাগ আৰু জেঠৰ দমাহীৰ দিনা আৰু পাপাৰ আচলি জন্মদিনটো হ'ল জেঠৰ 4 তাৰিখে সেইবাবে জেঠ মাহত জন্ম হোৱাৰ বাবে জেউঠা পাতিছিলোঁ প্লেনটো আকৌ চাকচেছ হ'ল অলপ হ'লেও পাপাই বেছিকৈ কেক কাটিব ভাল নাপায় সেইবাবে আপোনালোকক অলপমান কেক দেখাইছোঁ আৰু কাটাটো এতিয়া ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ ভিডিঅ' ভাল পাই লাইক কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিব কাষতে লাগিব বাই বাই টাটা চি ইউ গুড বাই কলকাতা মুম্বাই মই RCB ভাল পাওঁ কিন্তু CSK পৰা ধোনী ৰিটায়াৰমেণ্ট দিছে সেইবাবে বহুত দুখ লাগিছে